নমস্কাৰ। আজি মই ৰাইজে নখ জোকাৰিলে নৈ বয় ফকৰা যোজনাটিৰ বিষয়ে কিছু কথা উপস্থাপন কৰিছোঁ। ভাৱ সম্প্ৰসাৰণ কেনেকৈ কৰে এইটোৰ জৰিয়তে অৱগত হ'ব পৰা যাব। ৰাইজে নখ জোকাৰিলে নৈ বয়। এই ফকৰা যোজনাটিৰ ব্যঞ্জনাৰ্থ হৈছে ৰাইজৰ একক প্ৰচেষ্টা আৰু সহায় সহযোগিতাৰ দ্বাৰা অনায়াসে জটিল কামকো সম্পাদন কৰি ফলপ্ৰসূ হ'ব পাৰি। মানুহে হাত ভৰি ধুই অহাৰ পাছত হাত ভৰিৰ নখৰ পতাত কিছু সামান্য পৰিমাণে পানী লাগি থাকে। অসংখ্য মানুহৰ নখৰ পতাত লাগি থকা পানীবোৰ নিৰ্দিষ্ট ঠাইত জমা কৰিলে বৃহৎ পৰিমাণৰ পানীৰ ভাণ্ডাৰলৈ পৰিণত হৈ নৈৰ দৰে সুঁতি লৈ প্ৰৱাহিত হয়। ঠিক এনেদৰে ৰাইজে একত্ৰিত হৈ কোনো কাৰ্যসূচীক হাতত ল'লে অনায়াসে কাৰ্য সম্পাদিত হৈ পৰে আৰু অনেক জটিল কাৰ্য তথা অসম্ভৱ কাৰ্যও অনায়াসে সম্পাদিত হৈ উঠে। দৃষ্টান্তস্বৰূপে ৰাইজৰ একক প্ৰচেষ্টাত নামঘৰ, ৰাস্তা পদূলি, মাথাউৰি বন্ধা ইত্যাদি বৃহৎ পুঁজিৰ কামবোৰ অনায়াসে সম্পাদিত হয়। আজি এই ফকৰা যোজনাটিৰ মূল ভাৱ তোমালোকৰ আগত উপস্থাপন কৰিলোঁ। অনাগত ক্লাছলৈ তোমালোকে অপেক্ষা কৰা। এনেধৰণৰ আৰু বহুতো যি অসমীয়াত প্ৰচলিত ফকৰা যোজনা আছে সেইবোৰ লৈ আহিম। ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'সমূহলৈও অপেক্ষা কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰক চেনেলটি। নমস্কাৰ।